প্ৰথমে মই সংগীতাই আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে নাৰিকলৰ খুৰমাৰ ৰেচিপিটো আগবঢ়াইছোঁ। এই ৰেচিপিটো মোক মায়ে শিকাই দিছে। মেজাৰমেণ্টৰ পৰা আৰম্ভ কৰি কমপ্লিট প্ৰচেছ শিকাই দিছে। মই মাত্ৰ বনাইছোঁহে। আপোনালোকেও এইদৰে বনাই চাবচোন, বৰ ভাল হয় খাবলৈ। যদি মোৰ ৰেচিপিজবিলাক চাই ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ লাইক কমেণ্ট কৰাৰ উপৰিও শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ। তেতিয়াহ'লে বেছি দেৰি নকৰোঁ, আহকচোন আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমে এটা শুকান বাটিত এবাটি ময়দা দিছোঁ আৰু এতিয়া ইয়াতে দিম ঘিউ। ইয়াত মই ডাঙৰ চামুচেৰে 2 চামুচ ঘিউ দিছোঁ আৰু মন কৰিছে ঘিউখিনি গলি থকা ঘিউ দিছোঁ। ঘিউ সলনি আপুনি ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰিব, কিন্তু ঘিউ দিলে বেছি ভাল হয়। এতিয়া ময়দাখিনি এনেদৰে ঘিউখিনিৰ লগত খুব ভালকৈ সানি ল'ব। এইদৰে মোহাৰি মোহাৰি সানি ল'ব। যদি প্ৰয়োজন হয় তেতিয়া অকণমান ঘিউ দি দিব। এয়া অলপ সময় সানি লোৱাৰ পিছত এনেদৰে মুঠি মাৰি চাব। যেতিয়া দেখিব মুঠিটো ধুনীয়াকৈ বান্ধ খাইছে, তাতকৈ আৰু ঘিউ দিব নালাগে। এয়া সনা হৈ গ'ল। এতিয়া মই ইয়াত দিছোঁ আধা কাপ ৰুকা নাৰিকল। নাৰিকলখিনি খুব ভালদৰে মিহিকৈ ৰুকি ল'ব। এতিয়া আমি নাৰিকলখিনি অলপ অলপকৈ দি মিশ্ৰণখিনি ভালদৰে সানি ল'ম। ইয়াত পানী, গাখীৰ নাইবা কোনো ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰিব নালাগে। এই নাৰিকলখিনিৰে আমি সানি থাকিম। আটাৰ ডো প্ৰস্তুত কৰা দি এটা ডো প্ৰস্তুত কৰি ল'ম। ইয়াত মই প্ৰথমে ৰুকা নাৰিকল আধা বাটি লৈছিলোঁ, কিন্তু সেইখিনিৰে ভালদৰে সানিব নোৱাৰিলোঁ। এয়া দেখিছে শুকাই শুকাই গৈছে। সেইকাৰণে আৰু আধা বাটি ল'লোঁ। গতিকে মুঠতে মই ইয়াত এবাটি ময়দা আৰু এবাটি ৰুকা নাৰিকল ব্যৱহাৰ কৰিছোঁ। গতিকে আপোনালোকে চাই ল'ব। এনেদৰে নাৰিকলখিনি অলপ অলপকৈ দি সানি থাকিব। যেতিয়া ভালদৰে ডোটো প্ৰস্তুত হ'ব, তাতকৈ আৰু নাৰিকলৰ মিশ্ৰণখিনি দি নিদিব, কাৰণ তেতিয়া বেছি ঢিলা হৈ যাব পাৰে। এনেদৰে অকণমান মঠি ল'ব। এয়া চাওক ধুনীয়াকৈ সান খাই গ'ল আৰু বেছি টানো হোৱা নাই আৰু বৰ বেছি ঢিলাও হোৱা নাই। এতিয়া এইখিনি আমি বেলি ল'ম। এয়া মই এতিয়া দুটা ভাগ কৰি লৈছোঁ আৰু এতিয়া এনেদৰে বেলি লৈছোঁ। অলপ ডাঠকৈ বেলিম, বৰ বেছি পাতল কৰিব নালাগে, যিহেতু খুৰমা বনাইছোঁ। এইদৰে লাহে লাহে বেলি ল'ব। বৰ বেছি জোৰেৰেও বেলিব নালাগে আৰু ছাইডবোৰ অলপ ফাটি ফাটি যায়, যিহেতু নাৰিকল আছে। ইমানখিনি ডাঠ কৰিছোঁ, একেবাৰে ডাঠো কৰা নাই, যিহেতু তেলত দিয়াৰ পিছত অলপ ফুলি আহিব আৰু বেছি ডাঠ কৰিলে সিজোতেও বেছি টাইম লাগিব। এতিয়া মই খুৰমাকেইটা এনেদৰে শ্বেপ দি ল'ম আৰু প্ৰথমতে ছাইডবোৰ কাটি দিছোঁ, কাৰণ এইখিনিৰে শ্বেপটো ভাল নহ'ব। এইখিনি এনেদৰে কাটি লৈ আকৌ লাডু এটা কৰি পিছত বেলি ল'ম। আপোনালোকে নিজৰ পচন্দ মতে খুৰমাৰ শ্বেপ দি ল'ব। মই এইদৰে কাটিছোঁ, বা অলপ দীঘল দীঘলকৈও কাটিব পাৰে। এয়া চাওক মই এনেদৰে কাটি লৈছোঁ আৰু ইমানখিনি ডাঠ কৰিছোঁ। এতিয়া একেদৰে মই বাকী থকা লাৰুটোৰ পৰাও এইদৰে খুৰমাৰ শ্বেপ দি ল'ম। এনেদৰে খুৰমাখিনি মই কাটি ল'লোঁ। এতিয়া এইখিনি ফ্ৰাই কৰি ল'ম। গেছ অন কৰি কেৰাহী এখন পাতি দিছিলোঁ। কেৰাহী গৰম হ'লত ইয়াতে ৰিফাইন তেল দিছোঁ। তেল অলপ সৰহকৈ দিব আৰু ৰিফাইন তেলৰ ঠাইত আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে। খুৰমা ভাজিবলৈ তেলখিনি বেছি গৰম কৰিব নালাগে, অলপ গৰম হ'লেই হয়। এয়া চাওক মই অকণমান দি দিছোঁ আৰু লগে লগে ওপৰলৈ উঠি অহা নাই, একেবাৰে লাহে লাহে ওপৰলৈ উঠি আহিছে, মানে তেলখিনি বৰ বেছি গৰম হৈ থকা নাই। এইখিনি সময়তে এইদৰে অলপ অলপকৈ খুৰমাখিনি দি দিব কেৰাহীখনত যিমান ধৰে, আৰু এতিয়া ল' ফ্লেমতে আমি এইখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম।
ফ্ৰাই কৰোঁতে জুইটো একেবাৰে কমাই ৰাখিব, যিহেতু ইয়াত নাৰিকল আছে, গতিকে পটককৈ ৰঙা হৈ আহিব বাহিৰটো, কিন্তু ভিতৰখন ভালদৰে নিসিজিব। গতিকে কম জুইতেই ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ব। মাজে মাজে এনেদৰে লৰাই থাকিব। খুৰমাখিনি আগতকৈ ৰঙচুৱাও হৈ আহিল আৰু লগতে এনেদৰে তেলত উপঙি অহা নিচিনা হৈছে, দেখিছে। ইয়াত যিখিনি বুৰবুৰণি আছিলে তেলৰ, সেইখিনিও আগতকৈ কিমান কমি গ'ল, মন কৰিছে চাগে। তেতিয়াই গম পাব যে খুৰমাখিনি ভালদৰে সিজিলে। আৰু এতিয়া মই এয়া কাঢ়ি ৰাখিছোঁ। আপোনালোকে যদি ইয়াতকৈও ৰঙচুৱা কৰিব বিচাৰে আৰু অকণমান সময় ফ্ৰাই কৰি ল'ব, কিন্তু মই এইটো ৰঙতে ৰাখিব বিচাৰিছোঁ, যিহেতু ঠাণ্ডা হৈ অহাৰ লগে লগে ইয়াৰ ৰংটো আৰু অলপ ডাঠ হৈ যায়। এতিয়া মই খুৰমাখিনি এনেদৰে কাঢ়ি ৰাখিছোঁ। বাকী থকা খুৰমাখিনিও একে পদ্ধতিৰে ভাজি ল'ম, কম জুইত ৰঙচুৱা হোৱালৈকে। আৰু বেছি সময় খুৰমাখিনি যেতিয়া আমি ফ্ৰাই কৰি থাকোঁ, তেতিয়া তেলখিনি বহুত বেছি গৰম হৈ যায়। আৰু বেছি গৰম তেলত যদি আমি খুৰমাখিনি দি দিওঁ, তেতিয়াহ'লে ৰঙচুৱা হৈ আহিব সোনকালে, কিন্তু ভিতৰটো ভালদৰে নিসিজিব। সেইকাৰণে দুবাৰমান বনোৱাৰ পিছত তেলখিনি 2 মিনিটমানৰ কাৰণে অলপ ঠাণ্ডা কৰি ল'ব, গেছ অফ কৰি। তাৰপিছতে আকৌ ভাজি ল'ব কম জুইতে ৰঙচুৱা হোৱালৈকে। এনেদৰে মই গোটেই খুৰমাখিনি ফ্ৰাই কৰি লৈছোঁ। এতিয়া ছেকেণ্ড ষ্টেপটোলৈ আহিছোঁ। ইয়াত মই 1 কাপ চেনি দিছোঁ আৰু সেই একেটা কাপেৰে আধা কাপ পানী দিছোঁ। চেনি যিমান লয় তাৰ আধা পানী দিব, যিহেতু আমি খুৰমাৰ চেনি পানীখিনি অলপমান ডাঠকৈ বনাব লাগিব। এতিয়া এইখিনি আমি ভালদৰে উতলাই ল'ম আৰু মাজে মাজে লৰাই থাকিব। 2টা ইলাচি ফালি দি দিছোঁ, তেতিয়া গোন্ধটো ভাল হ'ব। এইদৰে অলপ সময় উতলাই লোৱাৰ পিছত অকণমান আঙুলিৰ মাজত লৈ এনেকৈ চাব। যেতিয়া দেখিব যে তাঁৰডালৰ নিচিনা হৈছে, তেতিয়া গম পাব যে খুৰমাৰ কাৰণে চেনিপানীখিনি পাৰফেক্ট হৈছে। এইদৰে ডাঠকৈ চেনিপানীখিনি বনাই ল'ব, তেতিয়াহে খুৰমাকেইটাৰ গাত চেনিপানীবোৰ ভালদৰে লাগি ধৰিব। এতিয়া আগতে ফ্ৰাই কৰি ৰখা খুৰমাখিনি দি দিলোঁ আৰু গেছৰ ফ্লেমটো কমাই ৰাখিছোঁ। কম জুইতে এইখিনি এনেদৰে অকণমান সময় লৰাই ল'ম আৰু অলপ যেতিয়া ডাঠ হৈ আহিব, তেতিয়া গেছ অফ কৰি দিম। কেইমিনিটমানৰ পিছতে দেখিব চেনিপানীখিনি আগতকৈ শুকাই আহিব আৰু এইদৰে অলপমান বগা বগা হৈ যোৱা নিচিনা হ'ব। সেইখিনি সময়ত গেছ অফ কৰি দিব আৰু গেছ অফ কৰাৰ পিছত এনেকৈ ৰাখি নথ'ব, লাহে লাহে এনেদৰে লৰাই থাকিব। তেতিয়া চেনিখিনি খুৰমাখিনিৰ গাত ভালদৰে লাগি ধৰিব। এয়া চাওক, এনেদৰে লাহে লাহে লৰাই থাকিব। আকৌ এবাৰ কৈছোঁ, এইখিনি সময়ত গেছৰ ফ্লেমটো অফ হৈ আছে আৰু এনেকৈয়ে লাহে লাহে লৰাই থাকিব। তেতিয়া চেনিপানীবোৰ খুৰমাখিনিৰ গাত ভালদৰে লাগি ধৰিব। অলপ সময়ৰ পিছতে দেখিব চেনিপানীবোৰ শুকাই আহিব আৰু বগা হৈ আহিব। তাৰপিছত আৰু লৰাই থাকিব নালাগে, কাৰণ তেতিয়া যদি আমি খুৰমাখিনি লৰাই থাকোঁ, তেতিয়াহ'লে চেনিবোৰ খুৰমাকেইটাৰ গাৰ পৰা এৰাই যাব। এয়া দেখিছে ধুনীয়াকৈ শুকাই গ'ল আৰু চেনিখিনি খুৰমাখিনিৰ গাত লাগি ধৰিলে। এয়া হৈ গ'ল। এইখিনি অৱস্থালৈকে লৰাব, ইয়াতকৈ আৰু লৰাই থাকিব নালাগে। দেখিছে একেবাৰে সহজ বনাবলৈ, আপোনালোকেও বনাই চাব। কিন্তু এনেদৰে খাবলৈ বিৰাটেই ধুনীয়া হয়। এয়া মই বাতি এটালৈ অলপ উলিয়াই লৈছোঁ। খুৰমাকেইটা বাহিৰটো একদম মচমচীয়া হৈছে আৰু ভিতৰটো কোমল হয়। এনেদৰে খাবলৈ বহুতেই ভাল লাগে। আপোনালোকে এবাৰ হ'লেও ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে মোক জনাব। যদি ৰেচিপিটো চাই ভাল পালে লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি প্ৰথমবাৰ কাৰণে চাই আছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰাৰ পিছত কাষত যিটো বেল আইকন আছে, প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহে মই আগলৈ যি ভিডিঅ' দিওঁ ন'টিফিকেশ্যনবোৰ আপুনি পাই থাকিব। আকৌ লগ পাম নতুন ৰেচিপিৰ সৈতে। ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।